হ'ব হ'ব আমি কৰিম ন তই মানে এতিয়া আমি কথাটো বন্ধ কৰি ওপৰত উঠি লৈছে আপুনি গৰিয়াৰ ইতিহাসৰ ওপৰত কিতাপ লিখিছে গতিকে মই সেইকাৰণেই আপোনাক আজি আমন্ত্ৰণ কৰিছোঁ যে ইমান নিখুঁতভাৱে আপুনি এই বিষয়টোক আপুনি আলোচনা কৰিছে গতিকে মই আপোনাৰ প্ৰথমেই জানিব বিচাৰিম যে গৰিয়াৰ ইতিহাসনো কি একদম নিখুঁতভাৱে আপুনি আমাৰ জনতাক বুজাওক গৰিয়া অসমৰ এটা খিলঞ্জীয়া জনগোষ্ঠী এই গৰিয়া জনগোষ্ঠীটো সম্পৰ্কত বিভিন্ন মানুহৰ বিভিন্ন বক্তব্য মানে আমি শুনিবলৈ পাওঁ মানুহৰ কিছুমান কাহিনী প্ৰচলিত আছে তাৰ ভিতৰত বহুতেই কয় যে গৰিয়াসকল গৌৰ দেশৰ পৰা অহাৰ কাৰণে তেওঁলোক গৰিয়া বিভিন্ন সময়ত অসম ভূমিক যিবিলাক মানুহে আক্ৰমণ কৰিছিলে বক্তিয়াৰ খিলিজিৰ পৰা আৰম্ভ কৰি তেওঁলোকে আক্ৰমণৰ সময়ত ৰখি যোৱা মানুহৰ পৰা বহু গৰিয়াৰ সৃষ্টি হৈছে এই ধৰণে মানুহে কয় কিন্তু আচল কথাটো সেইটো নহয় গৰিয়াসকল 100% ক'ৰবাত এটা ব্যতিক্ৰম ঘটনা থাকিব পাৰে কিন্তু 100% হিন্দু মানুহৰ পৰা ধৰ্মান্তৰিত এতিয়া গৰিয়া আৰম্ভণি সম্পৰ্কে আমি যদি চাবলৈ যাওঁ আপুনি যেটো কৈছে হিন্দুৰ পৰা একদম ডাইৰেক্টলি কনভাৰ্টেড এতিয়া কনভাৰ্টেড মানে ঠিক পোনপটীয়াকে কনভাৰ্টেড নহয় হিন্দুৰ পৰাই কনভাৰ্টেড তাৰ মাজতে কিছুমান কথা আছে তে গৰিয়া শব্দটোৰ অৰ্থটো কি গৰিয়া শব্দৰ অৰ্থটো অভিধান মতে বেলেগ বেলেগ শব্দটোৰ বেলেগ বেলেগ অৰ্থ আছে কিন্তু সামগ্ৰিকভাৱে এইটোৱে ক'ব পাৰোঁ সমাজৰ পৰা বাদ পৰি যোৱা যেনে আমি দুৱাৰ গৰিয়া গৰিয়া সাইড কৰি থওঁ কিবা এটা বস্তু পৰি এইটো গৰিয়া পৰা বুলি ক'লো আনকি আগতে লুকাচুৰি খেলোতে যে কাৰোবাক চুই দিয়াৰ লগে লগে তেওঁ কয় তেওঁ গৰিয়া পৰিল সমাজৰ পৰা কিবা সমাজৰ ব্যতিক্ৰমী কাম কৰাৰ কাৰণে মানে সমাজৰ নকৰিবলগীয়া কাম কৰাৰ কাৰণে সমাজৰ পৰা কিছু মানুহক কি কৰা হৈছিল বাদ দি থোৱা গৈছিল আমাৰ যে এঘৰীয়া কৰা হৈছিল ইয়াৰো তিনিটামান মানে পদক্ষেপ আছিল প্ৰথমতে আমাৰ সমাজবিলাকত কি কৰে আলাগ কৰে আলাগ মানে হ'ল কি তেওঁলোকক কিবা এটা দুখ পালে যে তোমাক সাইড কৰি থলো প্ৰথমতে আলাগ কৰি থলো তুমি সমাজৰ পৰা বাদ হৈ থাকিলা তুমি দুখটো স্বীকাৰ কৰা আৰু সমাজত একলগ হ'ব পৰা তাৰপিছত তেওঁলোকক বদুৱা কৰি দিলে বদুৱা মানে তেওঁলোকে সমাজৰ পৰা বাদ সেই বদুৱাসকলৰ পৰাই শেষত যাই তেওঁলোকক গৰিয়া পেলাই দিলে মানে তেওঁলোকৰ ঘূৰি আহিব নোৱাৰে তেওঁলোকক জুই পানী আলাগ কৰা হৈছিল জুই পানী আলাগ কৰাৰ কাৰণে সেই সময়তো জুই পানীটো সাংঘাতিক কথা আজিৰ যুগত যিটো মেচ আছে সেই সময়ত মেচ নাছিল পানীটো মানে একে ঘাটৰ পানী খাব লাগিছিল সেইটোৰ পৰা তেওঁলোকক বঞ্চিত কৰি দিলে গতিকে তেওঁলোকে এটা বেলেগ ধৰণে জীৱন নিৰ্বাহ কৰিবলগীয়া হ'ল এই ধৰণে তেওঁলোকৰ সংখ্যাটো বাঢ়িল তেওঁলোক গৰিয়া পৰি গৰিয়া হৈ থাকিল তেতিয়ালৈকে তেওঁলোক কিন্তু ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই পিছলৈ তেওঁলোকে যেতিয়া ইছলাম ধৰ্মীয় পীৰসকল আহিল বা আজান ফকীৰ আহিল তেওঁলোকে আহি এইসকল মানুহক ক্ৰমান্বয়ে ইছলামলৈ তেওঁলোকক দীক্ষিত কৰিলে তাৰ এটা সৰু উদাহৰণ যেতিয়া চুকাফা অসমলৈ আহে 1228 চনত তেওঁ এটা পলৰীয়া গৰিয়া লোক পাইছিল তেওঁ আছিলে চেংগচাই কি নাম ক'লে চেংগচাই বা চেংচাই বুলি কয় চেংচাই গৰিয়া তাৰমানে তেওঁ গৰিয়া পৰা মানুহে আছিলে আৰু ৰাস্তাত লোক পাই লৈ আহিলে এইটো গৰিয়া শৰাইঘাটৰ যুদ্ধৰ সময়তো গেন্ধেলা গৰিয়া যি আটাইতকৈ ডাঙৰ বৰটোপটো নিৰ্মাণ কৰিছিলে ভেকুনি গাঠিয়া বদল গৰিয়া ৰূপাই এই ধৰণৰ মধ্যযুগত অজস্ৰ গৰিয়া মানুহ আছিলে এইসকল গৰিয়া বাদ পৰি আছিলে আৰু পিছলৈ তেওঁলোকে লাহে লাহে তেওঁলোকে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে আৰু সেইকাৰণে আমি দেখিবলৈ পাওঁ যে গৰিয়াসকলে এটা সময়ত না হিন্দু না মুছলমান চিপাঝাৰ দৰং জিলাৰ চিপাঝাৰৰ এখন বিখ্যাত গৰিয়া গাঁও হৈছে মুছলিম ঘোপা সেই মুছলিম ঘোপাৰ যিবিলাক মানে পুৰণা মন্দিৰ আছিল সেইবিলাকো তেওঁলোকে সাধাৰণভাৱে কিবা কিবি নিয়ম কৰিছিলে
মুৰ্গী কাটি তাৰ তেজেৰে তেওঁলোকে পিঠা বনাই খাইছিলে জাহেলী নাম গীত গাইছিলে জাহেলী মানে নিষিদ্ধ নাম গীত গাইছিলে তাৰমানে তেওঁলোকৰ ধৰ্ম সম্পৰ্কীয় না তেওঁলোকে হিন্দু না ইফালে অন্য ধৰ্মৰ কথাটো নাজানে লাহে 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 তেওঁলোকক পৰিৱৰ্তন কৰা হ'ল ইছলাম ধৰ্মলৈ আৰু তেওঁলোকে এতিয়া বৰ্তমান সেইসকল মানুহকে আমি গৰিয়া বুলি কওঁ ঠিক আছে তাৰ মাজতে আৰু এটা কথা যিসকল মানুহে ক'ব খোজে যে 1205 চনত বক্তিয়াৰ খিলিজি আহিল তেওঁলোকৰ সৈন্য ইয়াত ৰখি গ'ল তাৰ পৰা গৰিয়া হ'ল এই কথাটোৰ উত্তৰটো আমি ক'ব লাগিব যে বক্তিয়াৰ খিলিজি ইয়াত হাৰিল কানাইবৰ্ষী বা শিলালিপিত তেওঁ ইয়াতে হাৰি কমপ্লিটলি কিবা কৰি জীৱনটোলৈ 300 মান সৈনিকৰে তেওঁলোকে পাৰ হৈ ইয়াৰ পৰা গুচি গৈ কোচবিহাৰ পালে এতিয়া পৃথুৰ হাতত পৰাজিত হ'ল এতিয়া তাৰ যিখন শিলালিপি তাত লিখা আছে তেওঁলোক ইয়াত আহি ইংৰাজীত হ'লে কমপ্লিটলি তেওঁলোক ৰুইন আপ হৈ গৈছে অৰ্থাৎ ধ্বংস অসমীয়াত হ'লে ধ্বংসপ্ৰাপ্ত হৈছে এতিয়া যিসকলে ক'ব খোজে যে তেওঁলোকৰ ইয়াত আহি সৈন্য ৰৈ গ'ল আমি তেওঁলোকক বুজাব খোজো যে ধ্বংসপ্ৰাপ্ত মানে ইয়াত সৈন্য থাকি যোৱা নেকি ধ্বংসপ্ৰাপ্ত মানেতো থাকি যোৱা নহয় এক্সেক্টলি তদ্ৰূপ মীৰ জুমলা যেতিয়া অসম আক্ৰমণ কৰিলে তেতিয়াও কয় যে বহু মানুহ থাকি গ'ল মীৰ জুমলাই গড়গাঁও দখল কৰি তাত গৈ যিটো বিমূৰত পৰিলে কলেৰা হাইজা বেমাৰত পৰি তেওঁলোকৰ একেবাৰে মানুহ মৰি শেষ হৈ গ'ল তেওঁলোক ঘৰত যোৱাৰ কাৰণে উদ্গ্ৰীৱ হৈ থাকিল লাষ্টত খিলাজাৰীৰ সন্ধি কৰি তেওঁলোক ইয়াৰ পৰা উভতিনি যাত্ৰা কৰিলে আৰু মীৰ জুমলাৰ নিজৰো প্লুৰুচি বেমাৰ হ'ল মানে তেওঁ তেজেৰে বমি কৰে আৰু তেওঁলোক লাহে 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 আহি তেওঁলোক যাবলৈ ধৰিলে সেই সময়ত তেওঁলোকে যাবলৈ উদ্গ্ৰীৱ হৈ থকা মানুহ ইয়াৰ সংস্কৃতি ইয়াৰ বায়ু পানী বতাহৰ লগত মিল নথকা মানুহ ইয়াত থাকি যাব নেকি নাথাকে মীৰ জুমলাৰ লগত বৰংচ আমাৰ মানুহে গুচি গৈছিলে তেওঁলোকৰ মানুহ ইয়াত কিয় থাকিব এক্সেক্টলি ঠিক তেনেকৈ এই ধৰণৰ কিছুমান কথা মানুহে কৈ সেই কথাটো আচলতে সত্য নহয় মাত্ৰ তুৰ্বকৰ যি অসম আক্ৰমণ আছিলে 1532-33 চনত তেওঁলোকে যুদ্ধ কৰিবলৈ আহোঁতে ইয়াত 900 মানুহ বন্দী হৈছিলে তেওঁলোকক আমি মৰিয়া বুলি কওঁ তেওঁলোকৰ অকল পুৰুষ মানুহ বন্দী হৈছিল মহিলা নাছিল সেইখিনি মানুহকে আহোম ৰজাই তেওঁলোকে বিভিন্ন কামত মানে তেওঁলোকক খটুৱালে তেওঁলোকক খেতি কৰিব দিলে বোকাখাটত তেওঁলোকে খেতি কৰিব নাজানে হাতীক ঘাঁহ খুৱাব দিলে কথিত আছে যে তেওঁলোকে হাতীৰ মানে পিছফালেদি তেওঁলোকে খাদ্য গতিকে ৰজাই তেওঁলোকক একো কাম দিব নোৱাৰি তেওঁলোকক ক'লে যে এই পিতলৰ কামটোকে এওঁলোকে কৰক মৰিয়াই পিতলৰ পৰা মানে বাচন বনাব লাগে সেই মৰিয়াই তাত টঙনিয়াই বনোৱাৰ কাৰণে তেওঁলোকক মৰিয়া নাম দিয়া হ'ল এই মৰিয়াই 900 মৰিয়া তেওঁলোকে আমাৰে ছোৱালী বিয়া কৰাই মহিলা বিয়া কৰাই তেওঁলোকে অসমীয়া সমাজখনৰ লগত মিলি গ'ল তেওঁলোকো অসমৰ খিলঞ্জীয়া মানুহ এতিয়া তেওঁলোকৰ প্ৰথমৰ বাসস্থান আছিল কলিয়াবৰৰ পিছত তেওঁলোকে অসমৰ বিভিন্ন ঠাইত তেওঁলোক সিঁচৰিত হৈছে মঙলদৈতো আছে হাজোত আছে এই ধৰণে তেওঁলোক সিঁচৰিত হৈ গৈছে ঠিক আছে জ্বলা দেখি এওঁলোকৰ ইতিহাসখিনি একদম একাদিক্ৰমে তেওঁলোক কোন হয় কেনেদৰে আমাৰ অসমৰ অবিচ্ছেদ্য অংগ হৈ পৰিল তেওঁলোকৰ ইতিহাসখিনি অকণমান জনাওক এতিয়া থাকিলে আমাৰ দেশীসকল আলিমেছৰ সময়ৰ পৰাই ক্ৰমান্বয়ে সম্পূৰ্ণৰূপে ধৰ্মান্তৰিত হিন্দুৰ পৰা ধৰ্মান্তৰিত হ'ল আলিমেছ মানে হৈছে সেইগৰাকী ব্যক্তি যিয়ে বক্তিয়াৰ খিলজিক ৰাস্তা দেখুৱাই পেলাই লৈ আহিছিল ঠিক আছে 1205 এতিয়া আলিমেছৰ ঘৰটো ক'ত সেইলৈ এটা কণ্ট্ৰভাৰ্চি আছে কোনোবাই কয় যে তেওঁ উত্তৰ বংগৰ পৰা সহযোগ কোচবিহাৰৰ ওচৰ পাজৰৰ পৰা আহিছিলে কাৰণ তেওঁলোকৰ নৌ সেনা বাহিনী নাছিলে গতিকে মানে নদী দি আহিবলগীয়া হোৱাৰ কাৰণে যথেষ্ট নৌকা চৌকাও লগা হ'ল এই সূত্ৰে তেওঁলোকে তেওঁক মানে হাত কৰি লৈ পেলাই তেওঁক এইখিনি সহায়ৰ কাৰণে লৈ আহিল যাই নহওক আলিমেছৰ সময়ৰ পৰাই বহু মানুহে ধৰ্মান্তৰিত হ'ল আৰু ক্ৰমান্বয়ে আমাৰ কোচ ৰাজবংশী নাথযোগী সম্প্ৰদায় এইবিলাক সম্প্ৰদায়ৰ মানুহে ধৰ্মান্তৰিত হ'ল যিখিনি মানুহ ধৰ্মান্তৰিত হ'ল সেইখিনি হৈছে দেশী আৰু এই দেশী মানুহখিনিৰ সম্পূৰ্ণ যি সংস্কৃতি চালে দেখিব তেওঁলোকৰ একেবাৰে দৰা কইনা বিবাহ বা কইনা চাব যোৱা তাৰপিছত মানে আত্মঙলা খোৱাকে আদি কৰি গোটেই জোৰোণ তৰুণ সমস্ত একদম হিন্দু সংস্কৃতিৰ লগত একে এইখিনি হ'ল দেশী আমাৰ দেশী মানুহখিনি এই দেশী মানুহখিনি আনডিভাইডেড গোৱালপাৰা অৰ্থাৎ ধুবুৰীটো যিবিলাক মানুহ আছে তাৰ বেছিখিনিয়ে কিন্তু দেশী মানে আমি যে দেখো সেউজীয়া ৰঙৰ গামোচাখনৰ সৈতে এতিয়া তেওঁলোকে এখন লোৱা হৈছে এই ধৰণে এই বেলটোত অবিভক্ত গোৱালপাৰাতে দেশী মানুহৰ সংখ্যাটো আটাইতকৈ বেছি আৰু আপোনালোকে জানি ভাল পাব যে অসমৰ প্ৰখ্যাত গল্পকাৰ ইমৰান হুছেইন তেওঁ দেশী মানুহ আছিক জামান
এইবিলাক দেখি ইমৰান ছাৰ মানে এই গল্প সাহিত্যৰ বিশিষ্ট গল্পকাৰ, প্ৰখ্যাত গল্পকাৰ, মানে তেওঁ পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ তেওঁ দেখি মানুহ। এতিয়া তাৰপিছতে থাকিল জোলা। ছাৰৰ তোলনি বিয়াৰ ওপৰত এটা গল্প খুব পপুলাৰ হয়। তাৰপিছতে থাকিলে আমাৰ জোলাসকল। জোলাসকল হৈছে কি তেওঁলোক আচলতে বয়নশীল শিল্পৰ লগত তেওঁলোক জড়িত, আৰু সেইসকলক ৰুদ্ৰসিংহৰ দিনত কিছু মানুহ অনা হৈছিলে। এইখিনি সংখ্যাত তেওঁলোক কম। এয়া তেওঁলোকে এতিয়া অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ। ঠিক তেনেকে তেওঁলোকে মানে বোৱা কটা এইবিলাক কামৰ কাৰণে তেওঁলোকক অনা হৈছিলে, গুণাৰ কাম কৰা কামৰ কাৰণে অনা হৈছিলে। আমি থোৰতে ক'লো যে বোৱা কটা বুলিয়ে আমি বুজাৰ কাৰণে কৈ থলো। তাৰপিছত চৈয়দসকল থাকিল। চৈয়দসকলো বিভিন্ন কাৰণত বিভিন্ন সময়ত তেওঁলোকে বাহিৰৰ পৰা আহিছিলে। তেওঁলোক আচলতে ইছলামিক সমাজখনৰ তাৰমানে অকণমান ধৰ্ম প্ৰচাৰক শ্ৰেণীৰ মানুহ। তেওঁলোকে এটা এতিয়া জনগোষ্ঠীয়ে হৈ পৰিছে চৈয়দসকলো। এতিয়া এই সকলোকে সামগ্ৰিকভাৱে আমি যদি গৰিয়া বুলি ধৰিলেও বা এই যিসকল মানুহ আছে তেওঁলোকৰ মধ্যযুগৰ অসমত তেওঁলোকৰ অৱদান কিন্তু যথেষ্ট আছিল। মানে সেই অৱদানটোক আমি ক্ৰমান্বয়ে এতিয়া বহুতে নস্যাৎ কৰিব খোজে। যেনে মধ্যযুগত ঘিলাজাৰীৰ যিখন চুক্তি হৈছিল, সেই মানে মিৰ জুমলাৰ পঠাই দিবলগীয়া হৈছিল, সেই চুক্তিখন কৰা মানুহজনৰ অন্যতম এগৰাকী আছিলে চুলতান গৰিয়া। শৰাইঘাটৰ যুদ্ধত যিসকলে অংশগ্ৰহণ কৰিছিলে, বাঘ হাজৰিকাটো আছিলেই, ভকুৱা, ভেকুনী গৰিয়া, গাঠিয়া গৰিয়া, বদল গৰিয়া, জাহান, চুহাম গৰিয়া, গেন্ধেলা, লিগিৰা, এই লাইদন খা, এইবিলাক অজস্ৰ মানুহ আছিলে। আতন বৰগোহাঁইক ষড়যন্ত্ৰ কৰি মাৰিব খোজোতে খবৰটো দিছিলে বদল গৰিয়াই। আকৌ ৰক্ষা কৰিছিল জাহান লিগিৰাই। জাহানে পিঠি পাতি দিছিলে আৰু জাহানকহে পিঠিত মানে চুৰিকাঘাত কৰা হৈছিল। তেওঁলোকে নিজৰ জীৱন দি হলেও ৰক্ষা কৰিছিল। কীৰ্তিচন্দ্ৰ বৰবৰুৱা, সেই সময়ত কীৰ্তিচন্দ্ৰৰ কথা কোনে নাজানে? চকৰি ভেটি বুৰঞ্জী। কীৰ্তিচন্দ্ৰ বৰবৰুৱাক ৰজাঘৰে যিটো হত্যা কৰাৰ কাৰণে যিটো ষড়যন্ত্ৰ কৰিছিল, তাক কিন্তু কীৰ্তিচন্দ্ৰ বৰবৰুৱাক সেই ষড়যন্ত্ৰত সোমাই থাকি ঘপিয়াই মাৰিছিলে শেখ তুৰুকীয়ে। ঠিক তেনেধৰণে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ পিছত আহোমৰ শাসনভাৰ যিটো থানবান হৈ গৈছিল, সমাজখনক একেবাৰে জোৰা লগোৱাৰ কাৰণে যিসকল মানুহে কাম কৰিছিল, তাৰ ভিতৰত কলিয়া, বুকুজোৰ, খতৰা মৌলানা, কল্যাণী, দিলগিৰি, থুলুক, চবুৰ, সোণপুৰ আদিয়ে অজস্ৰ কাম কৰি আহোমৰ প্ৰশাসন ব্যৱস্থাটোক কেনেধৰণে জোৰা লগাব পাৰি তাৰ কাৰণে গোটেইবিলাক গৰিয়া। ঠিক তেনেকে হাজিৰা চকীৰ ৰণত চন্দ্ৰকান্তই যিটো শেষ ৰণ কৰিছিলে, তাত যিজনে নেতৃত্ব দিছিলে মুছলমান সৈন্যবাহিনীক, তেওঁ আছিলে মিৰদৌল্লা। মিৰদৌল্লাৰ মিৰদৌল্লা অজস্ৰ মুছলমান সৈনিকে গৈ যুদ্ধ কৰিছিলে, আৰু প্ৰায় ৫,০০০ মান মানে অসমীয়া সৈন্য গৈছিলে, তাৰ ভিতৰত মুছলমানো আছিলে, আৰু সেইসকলৰ প্ৰায়বিলাকেই মৃত্যুবৰণ কৰিছিলে। এই ধৰণে আমি মানে এটা ছেকশ্যন দেখিব পাব যে মধ্যযুগৰ সময়খিনিত এই মুছলমানসকলৰ যথেষ্ট অৱদান আছিল। আহোমসকলে তেওঁলোকক হাজৰিকা বাপ দিছিল, বৰুৱা বাপ দিছিল, তামুলী বাপ দিছিল, ফুকনৰ বাপ দিছিল। তাৰপিছতে আকৌ এই যিটো গ'ল, তাৰপিছত দেশে স্বাধীনতা লাভ কৰিলে। স্বাধীনতাৰ সময়তো আনকি নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিটো আজাদ হিন্দ ফৌজ, তাতো অসমীয়া মুছলমানৰ অৱদান আছে। নবাব ছেজিদুৰ ৰহমান আমাৰ হাজোৰ ওচৰৰো এজন ব্যক্তি আছিলে, এইসকলে সহযোগ কৰিছে। কৃষক বিদ্ৰোহ, ফুলগুৰিৰ কৃষক বিদ্ৰোহ, তাত সহযোগ আছে। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কথা আমি সকলোৱে জানো, তাত হিন্দু মুছলমান সকলোৱে একেলগে কাম কৰিছে। এইবিলাক চব গৰিয়া মানুহ। লচিমাৰ ওচৰত যিটো কৃষক বিদ্ৰোহ হৈছিলে, লচিমাৰ ওচৰত তেতিয়া 140 গ'ল মুছলমান মানুহ আছিলে, গৰিয়া মানুহ। এই গোটেইখিনি মানুহে কি কৰিছিলে, কৃষক বিদ্ৰোহত জঁপিয়াই পৰিছিলে। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত গৰিয়াসকলৰ যিটো অৱদান, সেইটো কোনো কালে আমি অস্বীকাৰ কৰিব নোৱাৰো। পথৰুঘাটৰ ৰণৰটো একদম মানে সকলোৰে মনত সেইটো মন আৰু মগজুত এইটো আমাৰ শিপাই আছে। এনেধৰণে প্ৰত্যেকটো ক্ষেত্ৰত আৰু আধুনিক সময়ছোৱাতো আমি কি সংস্কৃতি, কি খেলা ধূলা, এলবি হাজৰিকা কওক, এলি বাইদেউৰ কথা কওক, দাৰা আহমেদৰ কথা কওক, সকলো গৰিয়াৰ অৱদান আছে। তাতকেও ডাঙৰ কথা আমি আকৌ গৈছো অৰুণোদয়ৰ সময়লৈকে। যেতিয়া অৰুণোদয় যেতিয়া আৰম্ভ হ'ল 1872 চনত, অসমীয়া ভাষা চলিব লাগে বুলি অৰুণোদয় পাতত যিটো লিখা মেলা আৰম্ভ হ'ল, সেইটো লিখা মেলা কোনে আৰম্ভণি কৰিছিলে? আফৰাজ আলী আমিন আৰু কাফায়তুল্লাহ। আফৰাজ আলী আমিন আৰু কাফায়তুল্লাহ। এই কাফায়তুল্লাহ অসমীয়া ল'ৰাৰ মৃত্যুখন ছপাবৰ কাৰণে সেই সময়ত 10 টকা দি সহায় কৰিছিলে। এইটো কম ডাঙৰ কথা নে? সেই সময়ত অৰুণোদয়ত যিসকল মানুহে সাহিত্য চৰ্চা কৰি অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰিছিলে, সেইসকলৰ ভিতৰত সুজাত আলী, মীৰ মুজফৰ হুছেইন আদিয়ে অন্যতম। ঠিক তেনেধৰণে অৰুণোদয়ৰ নিয়মীয়া গ্ৰাহকসকলৰ ভিতৰত চাহনুৰ ৰোজা, কেফায়ত আলীৰ নাম একেবাৰে আমি উল্লেখ কৰিব পাৰোঁ। ঠিক আছে। 1853 চনত কেফায়ত আলীৰ কিতাপ কৃষি দৰ্পণ উলিয়াইছিলে। তেতিয়াই
এইবিলাক কম কথা নাই, এইবিলাক গৰিয়াৰ কিন্তু অসমীয়া ভাষাৰ কাৰণে আবাহনৰ পাতত শ্বাহ ছৈয়দ, হাছান আলী, আমজেদ আলী, চচমে নুৰজাহান, ৰাইহান শ্বাহ এইসকলে আবাহনৰ পাতত লিখিছিল। তদুপৰি আসাম বন্ধুত মহিবুদ্দিন আহমেদে লিখিছিল, সুৰবিত জমিৰে লিখিছিল, বাহিত মুছলেউদ্দিন, চান্দ মহম্মদ, উষাত মুছলেউদ্দিন, আব্দুল মালিক। পিছলৈ উষা যিখন আলোচনী আছিল তাৰ যুটীয়া সম্পাদক হৈছিলে মেৰী হামিদা খাতুন। গতিকে অসমীয়া সাহিত্য সভাৰ যিসকল পাৰ্মানেণ্ট মেম্বাৰ হৈছিল সেইসকলৰ ভিতৰতো মুছলমান বহুত আছিল। 20 জন মানুহে ৰেজিষ্ট্ৰেশ্যন কৰি অসম সাহিত্য সভা ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কাৰ্যনিৰ্বাহকৰ 20 জনে চহী কৰিব লাগিছিল, তাতো 2 জন মুছলমান মানুহে গৰিয়া মানুহে চহী কৰিছিল। গতিকে কোনো ক্ষেত্ৰতে গৰিয়াসকল পিছ পৰি থকা নাছিল। এতিয়া যিটো নেৰেটিভ সৃষ্টি কৰা হৈছে গৰিয়াসকলক মানে কাৰোবাৰ লগত একাকাৰ কৰি পেলাই মানে তেওঁলোকৰ মানে গৰিয়াসকলকো যি এটা চামে সন্দেহৰ দৃষ্টিৰে চাব খুজিছে, সেইসকল মানুহে এই ইতিহাস জনাও দৰকাৰ, এই ইতিহাস পঢ়া দৰকাৰ, জানিব যে গৰিয়া আমাৰ খিলঞ্জীয়া, গৰিয়া আমাৰ বুকুৰ আপোন। ঠিক আছে, মই মুকুটদাই যেতিয়া কথাটো কৈ আছে তেতিয়াই মোৰ মনলৈ মুছলেউদ্দিন নামটো অহাৰ লগে লগে মই আপোনালোকক এটা কথা কৈ দিওঁ। মোৰ খুব সন্মানীয় এগৰাকী ব্যক্তি মুছলেউদ্দিন, এগৰাকী আৰক্ষীৰ খুব উচ্চপদস্থ বিষয়া মুছলেউদ্দিন আহমেদ। তেওঁ লিকাবালিত এটা নামঘৰ নিৰ্মাণ কৰি থৈ আহিছে। লিকাবালিত তেওঁ বেটেলিয়নৰ কেম্পত এটা নামঘৰ নিৰ্মাণ কৰি সেই নামঘৰ ৰাইজৰ বাবে মুকলি কৰি থৈ আহিছে। মোৰ খুব ভাল লাগে, মই খুব কৈ গৌৰৱ অনুভৱ কৰোঁ যে এগৰাকী অসমীয়াই অসমীয়াৰ বাবে এটা নামঘৰ নিৰ্মাণ কৰি থৈ আহিছে। আৰু এটা সেনেকুৱা আৰু এটা কথা আছে, সেই কথাটো মই আকৌ প্ৰসংগক্ৰমে ক'বলগীয়া হ'ল। আমাৰ পথৰুঘাটৰ মানে আমাৰ যিখন খতৰা সত্ৰ আছে, খতৰা সত্ৰৰ যি খুঁটা, সেই খুঁটাটো তুলসীৰ খুঁটা দিদাৰুদ্দিন বৰাই সেই খুঁটা সলনি কৰি লগাই দিছিলে। এতিয়াও সেই তাৰ ওচৰতে যিবিলাক ৱাল ডাটা আছে তাতো হিন্দুৰ লগতে মুছলমান গৰিয়া মানুহ বহুত আছে। মই আপুনি চিপাঝাৰৰ কথা কৈছে, যিহেতু মই চিপাঝাৰৰ এটা কথা মই ৰাইজক অকণমান ক'বলৈ পালে ভাল পাম। চিপাঝাৰত এখন অঞ্চল এটা আছে, চিপাঝাৰ একদম মটৰ ষ্টেচনৰ কাষতে মাৰৈ বুলি। মাৰৈ শব্দটোৰ অৰ্থ হৈছে মা মনসা। মা মনসাক যেতিয়া পূজা কৰা হয় তেতিয়াই দৰং ডিষ্ট্ৰিক্ট বা গোটেই অসমতে মাৰৈ পূজা বুলি কোৱা হয়। এতিয়াও চিপাঝাৰৰ এই মাৰৈ যিখন গাঁও, সেই মাৰৈ গাঁওখন মুছলমানৰ গাঁও, গোটেই মানুহখিনি মুছলমান। কিন্তু তেওঁলোকৰ ভঁৰালত এতিয়াও মা মনসাৰ পূজাৰ সময়ত যি বলি কটা দাখন, সেই দাখন খুব সুন্দৰভাৱে তেওঁলোকে ভঁৰালবোৰত এতিয়াও ৰাখি থৈ দিছে, সজাই থৈ দিছে। সেই মানুহখিনি কিন্তু গৰিয়া, তেওঁলোকে গৰিয়া হ'ল, কিন্তু তেওঁলোকৰ সেই হিন্দু মানুহখিনিৰ সেই পূজা পাৰ্বণ বা নামটোৰ প্ৰতি সেই শ্ৰদ্ধা আজি পৰ্যন্ত জিলিকি আছে। মাৰৈৰ এই কাহিনীটো অকণমান ক'ব নেকি? সেইটো মানে পৰশু ওজা বুলি কৈছিলে, তেওঁ মানে ওজাপালি গাইছিলে, মনসা পূজাৰ লগত সুকনানী ওজা গাইছিলে। আৰু তেওঁ মৃত্যুৰ সময়তো আনকি সেই মনসাৰ ওজাৰ মানে পদ গীত এইবিলাক মাতি মাতিয়ে তেওঁ মৃত্যুবৰণ কৰিছিলে। তেওঁৰ পৰিয়ালৰ ঘৰত এতিয়াও সেই সামগ্ৰীবিলাক এতিয়াও সযতনে ৰাখি থোৱা হৈছে। সেইটো পৰশু ওজাৰ বংশধৰ বুলি কয়। তেওঁলোকৰে বংশধৰ চিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী তেওঁ চাগে ভাইচ প্ৰিন্সিপাল হৈ ৰিটায়াৰ কৰিছিলে আব্দুল আলী, তেওঁলোকৰ পৰিয়ালৰ। গতিকে তাত আমাৰ এটা ইতিহাস আছে। আৰু তাত সকলোৱে আমি জানো জিকিৰ শিল্পী আমাৰ হাফেজা বাইদেউৰ ঘৰ। এতিয়া হাফেজা বাইদেউহঁতৰ অৰিজিনেল ঘৰ কিন্তু তেওঁলোকৰ পুৰণ, মানে মই ঠিক নাম হেৰিটো পাহৰি গ'লোঁ, কিন্তু তেওঁলোকৰ মানে পূৰ্বপুৰুষ শিৱসাগৰৰ পৰা মান ভগনৰ সময়ত আহি ইয়াত আছিলে আৰু তেওঁলোক ধৰ্মান্তৰিত হৈছে। সেইটো এটা কথা আমি প্ৰসংগক্ৰমে ক'বলৈ পাহৰি গৈছোঁ। যেতিয়া মানৰ অসম আক্ৰমণ হ'ল তেতিয়া গোটেই অসমীয়া সমাজখন থানবান হৈ গ'ল। এই 17-19 সেই সময়ছোৱাত মানৰ আক্ৰমণৰ সময়ছোৱাত বিভিন্ন মানুহ, হিন্দু মানুহ ওৰ মানুহ ত'ত গৈছে, তোৰ মানুহ ত'ত গৈছে। তেতিয়া ধৰ্ম সম্পৰ্কে মানুহবিলাক বৰ বেছি কাঢ়া কপত নাছিলে, নাছিলে। গতিকে য'ত 4-5 ঘৰ মানুহ আহিলে, ক'ৰবাত যদি গৰিয়া মানুহৰ লগত থাকিলে, ইছলাম ধৰ্মীয় মানুহৰ লগত থাকিলে, সেই ধৰ্মটোকে তেওঁলোকে মানে গ্ৰহণ কৰিলে। যেনে হাফেজা বাইদেউহঁতৰ পূৰ্বপুৰুষ সেইটো পুৰণ, মই ঠিক হেৰিটো পাহৰিলোঁ, পুৰণ। আৰু সেই ঠিক তেনেকৈ সেই মাৰৈ সেইখিনিৰে আৰু কিছু মানুহ গৈ পেলাই আকৌ মৰিগাঁৱত থাকিলে। সেই মানুহখিনি আকৌ তাত গৈ পেলাই ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। ইয়াত কিন্তু তেওঁলোক চহৰীয়া বা হিন্দু মানুহ আছিলে। এই ধৰণৰ অজস্ৰ ঘটনা আছে। এটা সম্প্ৰীতিৰ আমাৰ ইতিহাস আছে। এই কথাটো আমাৰ মানে নুবুজে, বুজা উচিত, জনা উচিত। আৰু আমি ভাবোঁ যে গৰিয়াসকলৰ যিটো অৱদান, সেই অৱদানটো সাংঘাতিক অৱদান। আৰু এই অৱদানটোক লৈয়ে আমি সামগ্ৰিকভাৱে সকলোৱে লগলেমি অসমীয়া সমাজ গঠন হৈছে, অসমীয়া সমাজ আগবাঢ়িছে। আৰু আমি ইজনে সিজনৰ কান্ধত হাত থৈ আমি আগবাঢ়িব লাগিব, কাৰণ আমি এক অসমীয়া।
আমাৰ মাজত যদি কোনোবাই ভাঙনৰ সৃষ্টি কৰে, আমাৰ মাজত যদি কোনোবাই গৰীয়া বুলি ভাগ কৰিব খোজে, মৰীয়া বুলি ভাগ কৰিব খোজে, ব্ৰাহ্মণ বুলি ভাগ কৰিব খোজে, আজিকালিতো নতুনকৈ আকৌ এটা নেৰেটিভ আৰম্ভ হৈছে। শৰ্মা মানুহ দেখা পালে কয় যে তেওঁলোক কান্যকুব্জত যাওক, আমাক আকৌ ইফালে যাব দিয়ে। এইবিলাকতো থাকিবই। তেওঁলোকৰ কথা হৈছে অসমীয়া সমাজখনক ভাগ ভাগ কৰি দুৰ্বল কৰিব পাৰিলে যি মানুহৰ অসমৰ ওপৰত হেন দৃষ্টি আছে, আমাৰ সম্পদৰ ওপৰত হেন দৃষ্টি আছে, তেওঁলোকে ভাল পায়। কিন্তু আমাৰ কথাটো হৈছে কি, আমি একত্ৰিত হৈ থাকি অসমীয়াৰ মান সন্মান ৰক্ষা কৰি অসমীয়া জাতিসত্তাটোক ধৰি ৰাখিব লাগিব। অসমীয়া জাতিসত্তাটোক আমি কপকপীয়া কৰিব লাগিব, তেতিয়াৰ কাৰণে আমি লগ লাগি থাকিব লাগিব।